স্কয়ার রুট বর্গমূল কেনেদৰে উলিয়াম তাৰ আগতে আমি জানি ল'ব লাগিব একৰ স্কয়াৰ 2 3 4 5 6 7 8 9 10 স্কয়াৰ আমি জানি ল'ব লাগিব 4 4 16 5 5 25 36 49 64 81 এই সংখ্যাখিনি ভালদৰে চালে আপোনালোকে দেখা পাব যে বৰ্গমূল উলিওৱা বৰ্গ কৰাৰ পিছত আমি সংখ্যাবিলাকত একৰ ঘৰত আমি পাম 1 4 5 6 9 0 এই সংখ্যাকেইটা পাওঁ আৰু এই সংখ্যাকেইটা থাকিলে গম পাব এইটো পারফেক্ট স্কয়ার হয় আৰু যদিহে এই সংখ্যাকেইটা নাথাকে তেতিয়াহ'লে গম পাব যে এইটো পারফেক্ট স্কয়ার নহয় এতিয়া আমি এটা উদাহৰণ লওঁ 144 এইটো বৰ্গমূল কেনেদৰে উলিয়াম আমি দুটা ভাগত বিভক্ত কৰি লৈছো দুটা সংখ্যা 144 44 এটা ভাগ আৰু 1 টো এটা ভাগ 1 আৰু 44 ইয়াৰ বৰ্গমূল উলিয়াব লাগিব প্ৰথমতে আমি 1 টো লৈছো 1 আৰু 1 পূৰণ কৰিলে আমি কিমান পাওঁ 1 গুণ 1 বাকি থাকিল 0 তাৰ পিছত বাকি থাকিল আমাৰ 44 টো লৈলো এবাৰ আৰু আমি ইয়াত পূৰণ কৰিব লাগিব 1 পূৰণ 2 অৰ্থাৎ 2 ইয়াত কি সংখ্যা বহালে পূৰণফল 44 হ'ব আপোনালোকে দেখিব 2 অৰ্থাৎ 22 দুগুণ 46 আৰু আমি 146 বৰ্গমূল পালো 12 ঠিক তেনেদৰে আমি এবাৰ এটা ডাঙৰ সংখ্যা লম 10609 এই সংখ্যাটোৰ আমি বৰ্গমূল উলিয়াব লাগিব এই সংখ্যাটোক বৰ্গমূল উলিয়াব লাগে আগতে আমি সংখ্যাবিলাক ভাগ কৰি লম প্ৰথমতে আমি দুটা ভাগ কৰি লৈছো 10609 দুটা শেষত এটা ৰল ঠিক আগৰ অংকটোৰ দৰে কৰিম 1 গুণ 1 বাক 1 আৰু 1 দুইৰে পূৰণ কৰিলে কিমান থাকিব 2 তাৰ পিছত পাম আমি 06 ইয়াত কি সংখ্যা বহালে আমি 06 পাম অৰ্থাৎ আপোনালোকে দেখিবলৈ পাইছে ইয়াত যিকোনো সংখ্যা বহালে 06 তকৈ সংখ্যাটো ডাঙৰ তাৰমানে আমি পূৰণ কৰিব নোৱাৰো তেতিয়াহ'লে আমি বহাব লাগিব 0 ইয়াতো বহাই দিলো 0 তাৰ পিছত এইটো নমাই আনিলো অৰ্থাৎ হ'ল 609 এতিয়া আমি 20 এনেকুৱা এটা সংখ্যা বহাব লাগে যিটোৰ পূৰণ কৰিলে আমি 609 পাম ইয়াত আমি বহাই চাম 3 আৰু সেই 3 ৰে পূৰণ কৰি চাম 3 3 9 0 0 3 2 6 609 পাই তাত আমি ইয়াৰ বৰ্গমূল পালো 103 এনেদৰে আমি অতি ডাঙৰ সংখ্যাও এই পদ্ধতিৰে আমি বৰ্গমূল নিৰ্ণয় কৰিব পাৰিম ধন্যবাদ